এইটো মোৰ ল'ৰা ই মোৰ লগতে আছে খেলি আছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ন বাবা বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ভিডিঅ'টো আমি কেনেকৈ আৰম্ভ কৰিম বাবা এই এনেকৈ আৰম্ভ কৰোঁ আমি এবাৰ পাঞ্জাৱলৈ গৈছিলোঁ গতিকে তাৰে আমি কিছু ভিডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ মই মোৰ ল'ৰাটো নহয় মই অকলে আৰু লগৰ মোৰ গাড়ী ষ্টাফ কিছুমান আছিল আমি বাছত গৈছিলোঁ পাঞ্জাৱলৈ তাৰে কিছুমান ভিডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ গতিকে সেই ৰেকৰ্ডিংবোৰ মই এই ভিডিঅ' ক্লিপছত দি আছোঁ আপোনালোকে চাই থাকিব এটা কথা বাদ পৰি গ'ল আমি মানে অসমৰ পৰা অসম মানে আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা গৈছিলোঁ ধুবুৰীৰ পৰা আমি পাঞ্জাৱলৈ বাছেৰে যাত্ৰা কৰিছিলোঁ আৰু বাছেৰে আমি আঢ়াই দিনত গৈ পাইছিলোঁ পাঞ্জাৱ আম্বালা আছে না আম্বালা কেণ্টলৈকে গৈছিলোঁ আমি আৰু তাৰ পৰা মোটামুটি আমি যাওঁতে আঢ়াই দিন আহোঁতে আঢ়াই দিন আমি 5 দিনত আপ ডাউন কৰিছিলোঁ বাছেৰে আমি দিনে নিশাই পূৰা একদম বাছ চলাই দুটা ড্ৰাইভাৰ আছিল এটা দিনত চলাইছিল এটা ৰাতি চলাইছিল আমি গৈ আছিলোঁ খালি কিছুমান ঠাইতহে আমি ভাত পানী খাইছিলোঁ ভাত পানী খাই 1 ঘণ্টা 1.5 ঘণ্টা ৰেষ্ট কৰিছোঁ আৰু গাড়ী ৰান কৰি চলাই আছিলোঁ সেনেকৈ আমি মানে য'তে আমি ভাত খাওঁ তাতে আমি অলপ ৰেষ্ট লওঁ আৰু সেনেকৈ দিনত এটা ড্ৰাইভাৰ চলায় আৰু ৰাতি এটা ড্ৰাইভাৰ চলায় আমি সেনেকৈ গৈ আছিলোঁ আমি লৈ যোৱা বাছখন আপোনালোকক দেখাই আছোঁ চাওকচোন এই বাছখন এইখন আল্ট্ৰা বাছ BS4 এইখন গাড়ীৰে আমি পাঞ্জাৱলৈ গৈছিলোঁ চাওকচোন গাড়ীখন বেছি দিন নোৱাৰে দূৰ আছে এয়া আহি পালোঁ আমি শিলিগুৰি ৰাস্তা এইটো শিলিগুৰি ৰোড হয় মই শিলিগুৰি পোৱা নাই পাম আৰু গৈ আছোঁ কিমানকৈ টাইম লাগিব ক'বই নোৱাৰোঁ পাঞ্জাৱ কেতিয়া গৈ পাম চাই থাককচোন ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগে আমাৰ ভিডিঅ'টো চাই থাকক এই যে গাড়ীখন যে হৰণ বজাই আছে এইখন গাড়ী পাটনা যাব এইখন গাড়ী ডাইৰেক্ট পাটনা গৈ আছে এইখন হোটেলত আহি কিনে আমি এতিয়া চাহ পানী খালোঁ চাহ পানী খাই আকৌ ৰাওনা দিম পাটনা আৰু ইয়াৰ পৰা আৰু 150 কিলোমিটাৰ ইয়াৰ পৰা আমি এতিয়া আহি পালোঁ মনু ৰাজ লাইন হোটেলত পাটনা আৰু 100 কিলোমিটাৰ আপোনালোকে কেতিয়াবা আহিলে এই লাইন হোটেলখনত আহিব আহি কিনে ইয়াতে চাহ পানী খাব পাৰিব এইখন লাইন হোটেলত ঠিক আছে ঠাইডোখৰ সঁচাকৈ কিন্তু বহুত ধুনীয়া লাগিছে দেখিছেনে ঠাইডোখৰ ধুনীয়া লাগিছে এতিয়া আহি পেলাই আমি UPৰ এটা তেল ডিপুত এই তেল ডিপুটো এতিয়া আমি তেল ভৰাবলৈ ওলাইছোঁ ये अलग किस्म का मशीन है ना ये मशीन अलग किस्म का है আমি ফুল টেংকি কৰিলোঁ তেল ভৰালোঁ 6,999 টকাৰ তেল ভৰালোঁ ফুল টেংকি চাওক কি মজা ৰাস্তা এইটো হৈছে উত্তৰ প্ৰদেশৰ ৰাস্তা এইখন হৈছে আমাৰ গাড়ী জয় হনুমান উত্তৰ প্ৰদেশৰ ৰাস্তা এইটো চাওক কিমান ধুনীয়া ধুনীয়া ৰাস্তা আমি এই পাম্পটোত লেট্ৰিন বাথৰুম কৰিলোঁ সকলোৱে ইয়াতে মুখ হাত ধুলে গতিকে এতিয়া আমি ইয়াৰ পৰা আৰু বেছি দেৰি নকৰোঁ বলক আমি এতিয়া আমাৰ য'ত যাবলগীয়া ঠাই এইঠাইলৈ আমি যাবলৈ ৰেডি হৈ আছোঁ বলক যাওঁ আমি সকলোৱে বাছত উঠিলোঁ উঠি কিনে এতিয়া আৰু যাত্ৰা আৰম্ভ কৰিলোঁ কোনোবা যদি এৰা খান লাগি মই হেণ্ডিমেনক কৈ আছিলোঁ চাওকচোন কোনোবা এৰা খান লাগি
চাওকচোন ৰাস্তাটো কিমান ধুনীয়া। আমি এতিয়া গৈ আছোঁ, আমাৰ গাড়ীৰ স্পীড 80 কিলোমিটাৰ। 80 কিলোমিটাৰত আমি গৈ আছোঁ। ধুনীয়া ৰাস্তা চাওকচোন, আমি গৈয়ে আছোঁ। এতিয়া আমি আহি পালোঁ ৰাতিপুৱা এখন হোটেলত। এইখন হোটেলতে আমি ৰখি কিনে ইয়াতে ভাত পানী খাই ল'লোঁ। হোটেলখন বহুত ধুনীয়া আৰু ভালকৈ ইয়াতে খুৱাব পাৰে আমাক। ফ্ৰীতে আমাক খানা খুৱাইছে এইখন হোটেলত। খাচীৰ মাংস দি ভাত খুৱাইছে এইখন হোটেলত। আমি ভাত পানী খাই কিনে তাতে গ'লোঁ ঠিকে, কিন্তু আমি তাতে গৈ ৰাতি হৈ গ'ল আম্বালা কেণ্ট। গতিকে আম্বালা কেণ্টৰ পৰা আমি সেনেকৈ ডাইৰেক্ট তাতে ভিডিঅ' নবনালোঁ, সেনেকৈ ডাইৰেক্ট তাৰ পৰা ঘূৰি আহিলোঁ আমি। গতিকে তাতে ভিডিঅ' বনোৱা নহ'ল। গতিকে আমি আহোঁতে কিছুমান ভিডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ, সেইবিলাক চাওক আপোনালোকে। অলপ অলপ করে ডেইলি বাড়ে আর কি, তারপর ঠিক হয়ে গেল। এই সেটা শার্টের বোতাম নাকি রে, কিসের বোতাম আনছে? কাঠের বোতাম নাকি? কাঠের বুতামো বাহ কি ও কিছু বলবে রে, দেখছিস সিস্টেম বহুত আছে না, সিস্টেম বহুত আছে। হ্যাঁ হচ্ছে আয়না লাগে, হাওয়াতে আলা উড়ি বেড়াবে। মোবাইলে তো রান্না করা যায়, সব করা যায়, টেনশন কিছু হবে এতে তো গোটায় গোটা দুনিয়া হালা যায়। তাহলে তুই আর লাগে আয়না এলে মোবাইল থাকলে কিছু না লাগে রে। ওই তো এটা সিস্টেম হয়ে গেল, তো টর্চ লাইট লাগে না, বহুত কিছু সুবিধা হয়ে গেল। এলা সাথে ক্লিয়ার হইল না, হইল বাস। চল ভাত খাওয়া হচ্ছে ও মালিক। গাধুৱা হৈ গ'ল, তেল লগা হৈ গ'ল। আমি আহি পালোঁ লখিমপুৰ ডিষ্ট্ৰিক্ট, ইউপিৰ লখিমপুৰ ডিষ্ট্ৰিক্ট। এইখন ধাবা, ইয়াতে ভাত চাত খালোঁ আৰু এতিয়া আমি চাবলৈ গৈ আছোঁ গন্নে কা কুচিয়াৰৰ গুৰ মিঠাই। কেনেকুৱা কুচিয়াৰ গুৰ মিঠাই, এই কুচিয়াৰ বিক্ৰী কৰে ইয়াতে। কুচিয়াৰ ইয়াতে বিক্ৰী কৰে, কুচিয়াৰ এইফালে বনাই আছে কুচিয়াৰ। এই যে বনাই আছে, কুচিয়াৰ নহয়, কুচিয়াৰ ডিগ্ৰী কি বনাই আছে এইটো চাবলৈ গৈ আছোঁ। তাতে আমি দোকান তামোল পাণ খাই ল'ম অলপ পিছত, এতিয়া খাই লওঁ তামোল পাণ। আৰু সেইফালে চাবলৈ গৈ আছোঁ আমি গুড় কেনেকৈ বনায়, গুড় এইয়া গুড় বনাই আছে, গুড় কেনেকৈ বনাই চাবলৈ গৈ আছোঁ। আমাৰ গাড়ী পিছফালে ইয়াতে এই যেবিলাক কুচিয়াৰ গন্না বলতা है इसको, কুচিয়াৰবিলাক পেৰি কিনে ইয়াতে গুড় বনাই আছে। এইবিলাক গুড়, এই যে গুড় বনাই আছে, গুড় বনাই আছে, এই যে গুড় পিছি গুড় বনাই আছে। এইবিলাক গুড় হৈ গৈছে, এইবিলাক গুড়। এইবিলাক গুড় হৈ যায়। কুচিয়াৰ চচাবিলাক ওলাই দিছে, এইবিলাকক বিক্ৰী কৰে। এইবিলাক ভুচি বনাই নেকি, গুড়বিলাক হৈ গৈছে, গুড়। এইটো মেচিনে পেৰি আছে পুৰা একদম, ৰস ওলাইছে, ৰস এতিয়া ৰস ওলাই আছে। এই ৰসবিলাকতে ওলাই ইয়াতে খালি দিয়ে এইবিলাক গুড়। ইমান লেতেৰা নিচিনা লাগে। গুড় ঢালি আছে এইটো ইয়াতে,
জাল দিয়েছে, জাল দিয়েছে। কুশিয়ার রস এগুলো জাল দিয়ে কিন্তু দূর হয়ে যায়। यार खाना मिला ये कैसे होता है, ये कैसे होता है ये? আপোনালোকে চাইছে ইউপিৰ লখিমপুৰত কেনেকৈ ইয়াতে জাল দি কেনেকৈ গুৰ মিঠাই বনায়, কুঁহিয়াৰ ৰস দি কিনে, আৰু ইয়াতে কিছুমান মিক্স কৰি ইয়াতে বস্তু কিছুমান 2-3জন বস্তু মিক্স কৰে। চাওকচোন, সিং ধাবাৰ ওচৰতে আমি ভাত খালোঁ, ইয়াৰ ওচৰতে এইবিলাক গুৰ বনাই আছে, এইবিলাক গুৰ এনেকৈ বনাই আছে, জাল দি আছে গৰম কৰি কিনে, সেইটোৱে জাল দিয়ে। কাৰাই এইবিলাক 1টা 2টা 3টা 4টা এইবিলাক ঠাণ্ডা কৰে, এইবিলাক গুৰ। গুড়ের কালার भी এনেকা হয়ে যায়। ইউপিৰ গাড়ী চাওকচোন কেনেকুৱা ইউপিৰ গাড়ী। बनाओ रोड बनाओ। নতুন নতুন ৰাস্তা বনায়েই আছে, চাওকচোন এই চাইডত, ৰাইট চাইডত এই যে নতুন ৰাস্তাটো বনাই আছে, ধুনীয়াকৈ ৰাস্তা বনাই আছে। रोड हो गया। कानपुर रेडी गया दिल्ली जो सीधा जाए रहा रास्ते हल्का हल्का था। আমি যেতিয়া পাঞ্জাৱৰ পৰা ঘূৰি আহিবলৈ ধৰিছিলোঁ, তেতিয়া আমি ৰাস্তাটো কিনাৰ আহি কিনে ভুল খাই কিনে আমি ওপৰ ফালে হৰিদ্বাৰ ফালে গৈ আছিলোঁ। মানে ৰাতি আমি আহোঁতে কোনো মানুহ ৰাস্তাত বেছি এনেকৈ লগ পোৱা নাছিলোঁ। আমি মেপ চাই আহি আছিলোঁ, কিন্তু অলপ কেনা লাগিল কিনে চিধা আমি ওপৰৰ ফালে, মেপৰ একদম ওপৰৰ ফালে গৈ আছিলোঁ, হৰিদ্বাৰৰ ফালে। তাৰপিছত আকৌ ইফালে ঘূৰি কিনে মানে বেলেগ ৰাস্তা দি কিনে আহি কিনে এনেকৈ আহি আকৌ ৰাস্তাটো ঠিক কৰি ল'ম। ৰাস্তাটো এতিয়া दरभंगा কি জায়গার নাম এটা? दरभंगा আগত দরভঙ্গা। নহয় दरभंगा আগত। होटल में खाना खा रहा है भैया। বড় মাঙ্গা। टोल प्लाजा
ভাবি না টোটো ওভারটেক করে দাও আমি যা গেছে গাড়ি রাখছে টোটো गुलाब बाग ये तो बिहार है ना? जीरो माइल हाँ तुम कभी एक उठा लेता हूँ लंबा के बना के दिखाओ हमको तब लोग आएगा ना अभी बनाएंगे तब हाँ देखिएगा कैसे बनता हम ये अपडेट दे देगा ठीक है और एक बार दिखाओ एक बार हम खाएंगे यहाँ पे इसको लेके मस्त लगेगा ये वाला चीज़ से और ये अंदर डाल दिया है। उसको निकाल के बनाएंगे हाँ। फिर बनाना वीडियो अभी तक ये वाला चीज़ इधर अंदर है ठीक है बनाने दिखाओ इधर। मैं एडिटिंग कर रहा हूँ हाँ ये अंदर है देखो ये नीचे देखा है हम लोग चार है ना चार दिया है इधर उसके पूरा हिट होगा हम लोग खाएंगे मस्त लगेगा इसका ये दुकान है जीरो माइल पे ये मतलब हम लोग का नहीं है सबका अच्छा दुकान है बहुत दुकान है इधर मगर यहाँ पे थोड़ा स्पेशल है আমি ইয়াত আহি কিনে চাহ খালোঁ পুৰ্ণিয়া ডিষ্ট্ৰিক্টত জিৰ' মাইল গতিকে আপোনালোকে কেতিয়াবা যদি আহে ইয়াত চাহ খাই কিনে যাব ইয়াত চাহ মাটিৰ পাত্ৰত বনোৱা হয় খাই কিনে ভাল লাগিব আমি তাৰ পৰা ঘূৰি আহি কিনে আৰু ঘৰত আহি পালোঁ কিন্তু আমি আৰু ৰাস্তাত কত ভিডিঅ' নবনালোঁ অলপ গাড়ীৰ প্ৰব্লেম হৈছিল গাড়ীখনৰ কিছুমান কাম আহি কিনে ৰাস্তাত কোনো প্ৰব্লেম সেনেকৈ দিয়া নাই শিলিগুৰি আহি কিনে গাড়ীখন অলপ প্ৰব্লেম হৈছিল আমাৰ তাত সেনেকৈ আমি গাড়ীখন চলাই লৈ কিনে ধুবুৰী আহি পালোঁ গৌৰীপুৰত অসমৰ গৌৰীপুৰত আহি কিনে তাতে গাড়ীখন ঠিক কৰিলোঁ তাৰপিছত ভাগৰ লাগিছিল গতিকে আমি আৰু ভিডিঅ' নবনালোঁ তাৰপিছত এইখিনিয়ে আমাৰ আমি সেয়ে আমি পাঞ্জাৱ গৈছিলোঁ পাঞ্জাৱৰ পৰা তাৰ পৰা সেনেকৈ আমি আমাৰ অসমলৈ আমি ধুবুৰী ডিষ্ট্ৰিক্টলৈ গুচি আহিলোঁ গতিকে আৰু ভিডিঅ'টো ইমান ডাঙৰ নকৰোঁ গতিকে আপোনালোকে চাই কিনে কেনেকুৱা পাল নিশ্চয় যদি ভাল লাগিছে আপোনালোকে কমেণ্ট কৰিব আৰু যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পাৰিলে এটা লাইক এটা দিব যদি চেনেলটো চাই কিনে মোৰ ভাল পায় আৰু কিছুমান মোৰ আগৰ কিছুমান ভিডিঅ' দিয়া আছে যদি পাৰে আপোনালোকে চাই ল'ব ভিডিঅ'বোৰ আৰু ডেইলি মই যাতে দিব পাৰোঁ এটাকৈ নতুন ভিডিঅ' ঠিক আছে বাই বাই গুড নাইট চুইট ড্ৰিমছ